নমস্কাৰ ডিয়াৰ মমলৈ সকলোকে স্বাগতম আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি মই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় BA 6 সেমিষ্টাৰ অসমীয়া সংস্কৃতি অধ্যয়ন কিতাপখনৰ এছাইনমেণ্টৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ 2 নম্বৰ ক প্ৰশ্নটো হৈছে অসমীয়া লোকবিশ্বাস আৰু লোকধৰ্মত প্ৰকৃতি জগতৰ ভূমিকা সম্পৰ্কে লিখক লোকবিশ্বাসৰ আধাৰতে যিকোনো এখন জনসমাজৰ বিবিধ আচাৰ অনুষ্ঠান ধৰ্মীয় কীৰ্ত আৰু লোকধৰ্মৰ উমন পাব পাৰি অৰ্থাৎ লোকবিশ্বাসৰ আধাৰতে এইবোৰ গঢ় লৈ উঠে কিহৰ বাবে লোকবিশ্বাসৰ জন্ম হয় সেয়া ব্যাখ্যা কৰাটো বৰ জটিল লোকমন সাধাৰণতে সহজ সৰল আৰু অনাড়ম্বৰ তেওঁলোকৰ ওচৰত লোকবিশ্বাসৰ গুৰুত্ব অতিকে গভীৰ বহু সমাজতত্ত্ববিদে ইয়াৰ উৎস অযৌক্তিক প্ৰত্যয় বুলিও মন্তব্য কৰিছে সেয়ে তৰ্কৰ সহায়ত সমাধান কৰিব নোৱাৰা জাগতিক বিষয়সমূহৰ আধাৰতে লোকবিশ্বাসৰ সৃষ্টি হয় বুলি ক'ব পাৰি আনহাতে লোকবিশ্বাসৰ মাজতে সোমাই আছে অন্ধবিশ্বাসো অন্ধবিশ্বাস বুলি ক'লে আমি সেইবিলাক বিশ্বাসৰ কথাকেই বুজিম যিবোৰ যুক্তিৰে বিশ্লেষণ কৰিব নোৱাৰি সেয়ে কোৱা হয় অন্ধবিশ্বাস মূলতঃ লোকবিশ্বাস আচাৰ অনুষ্ঠান আৰু ক্ৰিয়াকাণ্ডৰ সমষ্টি মাথোন সাধাৰণতে যিবোৰ বিষয়ৰ কাৰ্যকাৰণ যুক্তিনিষ্ঠভাৱে অধ্যয়ন কৰিব পাৰি তাতেই বিজ্ঞানৰ স্থিতি লক্ষ্য কৰা যায় কিন্তু বিজ্ঞান বিফল হ'লেই তাত অন্ধবিশ্বাস যাদু আৰু ধৰ্মই প্ৰাধান্য লাভ কৰে সেইবাবে ক'ব পাৰি লোকবিশ্বাস বা অন্ধবিশ্বাসৰ সৈতে ধৰ্ম আৰু ধৰ্মীয় কীৰ্তৰ সম্পৰ্কও ৰক্ষিত হৈছে উল্লেখযোগ্য যে প্ৰায়বিলাক অন্ধবিশ্বাসতে একোটা চৰ্ত বা উপকৰণ যদি যেনে যেতিয়া আদি যুক্ত হৈ থাকে উদাহৰণস্বৰূপে যেতিয়া বাঁহ ফুলে তেতিয়া দেশত দুৰ্ভিক্ষ হয় ঘৰৰ চালত যদি শগুন পৰে তেন্তে অপকাৰ হয় ঘৰৰ কাৰোবাৰ মৃত্যু হয় ইত্যাদি জনসমাজত প্ৰচলিত বিভিন্ন লোকবিশ্বাসৰ আধাৰতে লোকধৰ্মৰ সৃষ্টি হয় লোকধৰ্ম মানে আমি লোকসমাজত প্ৰচলিত ধৰ্মৰ কথাকেই বুজো জুই পানী আৰু বতাহ এই তিনিটা প্ৰধান প্ৰাকৃতিক উপাদান নোহোৱাকৈ মানুহ চলিব নোৱাৰে কিন্তু এই তিনিওটাই কেতিয়াবা প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰে এই তিনিওটা উপাদানক সন্তুষ্ট কৰিবলৈ সততে যত্নপৰ মানুহে ক'ব নোৱাৰাকৈ তিনিওটাকে দেৱতাস্বৰূপে জ্ঞান কৰি স্তুতি কৰিবলৈ আৰম্ভ কৰে ইয়াৰ ফলতেই সৃষ্টি হয় লোকধৰ্মৰ অসমতো প্ৰাচীন কালৰে পৰা বিভিন্ন উপাসনা পদ্ধতি প্ৰচলন হৈ আহিছে অসমৰ প্ৰাকৃতিক পৰিৱেশ বাৰেবৰণীয়া তথ্য ৰহস্যময়ী প্ৰকৃতিয়ে সৃষ্টি কৰা অপায় অমংগলৰ ভিত্তিত মনে জন্ম দিয়া বিশ্বাসৰ পৰম্পৰাতে অসমৰ লোকধৰ্মৰ সৃষ্টি অসমত জাতি উপজাতিৰ সংমিশ্ৰিত সাংস্কৃতিক কাঠামো দেখিবলৈ পোৱা যায় যোগিনীতন্ত্ৰত উল্লেখ থকা কৈৰাটজ ধৰ্মই ইয়াৰ প্ৰকৃষ্ট উদাহৰণ অসমত প্ৰচলিত খেতৰীৰ পূজা গো পূজা শিল পূজা গ্ৰহ পূজা ভঠেলি বৰাত পাশ পূজা মনসা পূজা ধৰ্ম দেৱতাৰ পূজা আদিয়ে লোকধৰ্মৰ চানেকি দাঙি ধৰে উল্লেখ্য যে লোকধৰ্ম আদিক পৰিমাৰ্জন কৰিয়েই শৈৱ শাক্ত তান্ত্ৰিক বৈষ্ণৱ ভক্তি আদি ধৰ্ম বা সম্প্ৰদায়ৰ সৃষ্টি হৈছে আজিলৈ ইমানতে এৰিছোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে